এই বিষয়টোৰ ওপৰত মাত মাতি থকা আজি মোৰ প্ৰায় 5-6 বছৰমান হৈ গ'ল দেই বিৰোধিতা কৰি আছোঁ মই প্ৰথমে কথাখিনি শুনক তহঁতি ভক্তিভাৱে যা একো নাই কিবা বাবাক পূজা কৰিছে ভক্তিভাৱে যা এই ডিজি গান লগাই এই ৰঙা নিচিনা লাইট লগাই মানুহ গৈ কি পায় হা নহয় তহঁতি এনেও যাব পাৰ ভক্তি কৰিবলৈ গান বজাই যাব নালাগে নহয় ইয়াত কি হয় জানেনে 2-3জন মান মাজত থাকে মই বিহাৰী মোৰ লগৰ আছে মই কেছটো গম পাওঁ মানে কি হয় সেই 2-3জন মানে হেৰি কৰে আপোনাৰ জেকটো দিয়ে কোনে দেখিব কোনে শুনিব বজামে এটা মানে হেৰি কৰে সিহঁতি এইটো কি বুলি কয় জিদৰ নিচিনা বজামে কোনে কি কৰিব সেনেকুৱা টাইপৰ মেণ্টেলিটি কিছুমান থাকে 2-3জন মান থাকে সেই গ্ৰুপটোত প্ৰত্যেক মানে যিকোনো গ্ৰুপত আৰু পৃথিৱীত ক'ত কি হৈ আছে সেইটো বাৰু সিহঁতৰ খবৰ নাই সেইটো বাৰু সেইটো ছেকেণ্ড থিং কথা সেইটো খবৰ নাই তাহাঁতৰ এই বানপানী বুলিয়ে নহয় এইটো যিটো এই ডিজে বজোৱাৰ প্ৰথাটো কমপ্লিটলি বেন হ'ব লাগে দেই একদম প্ৰথম একদম এইটোৰ ওপৰত একদম ষ্ট্ৰিক হ'ব লাগে এইটো কমপ্লিটলি বেন হ'ব লাগে গানবিলাক আপোনালোকে মন কৰিছে নাই অশ্লীলতাৰ একেবাৰে যিটো সীমা বাউণ্ডেৰী পাৰ হৈ যায় সিহঁতৰ গানবিলাক আনকি এওঁলোকৰ নিজৰ সমাজৰ ভোজপুৰী বিহাৰী সমাজৰ মানুহে ছাপৰ্ট নকৰে এই গানবিলাক গোটেই ভাৰতৰ ভিতৰত গানৰ যি অশ্লীলতাৰ সীমা চেৰাই দিয়ে সিহঁতি এই গানবিলাকে ছট পূজা এতিয়া গান বজায় ছট পূজা মনত ভক্তিভাৱ আহে ভাল লাগে গানবিলাক শুনি কিন্তু এই বলবম বা ফাকুৱাত যেনেকুৱা ধৰণৰ গানবিলাক ইহঁতি বজায় ইহঁতি বুলি কৈছোঁ বজায় একেবাৰে মানে মিনিংবিলাক শুনিবচোন আপোনালোকে মন দি শুনিবচোন মিনিংবিলাক কি অৰ্থটো ভালগাৰ ছংছ বুলি কয় যে সীমা চেৰাই যায় মানে ভালগাৰিটিৰ সীমা চেৰাই যায় সিহঁতৰ গানবিলাকত মই আৰু মোৰ লগৰ এজন তিনিচুকীয়াৰ পৰা এবাৰ আহি আছিলোঁ ইহঁতে কি কৰে আপোনাৰ য'ত হেৰি পায় খালী জেগা এতিয়া এই তিনিচুকীয়াৰ পৰা আপোনাৰ ধৰক এই হেৰি পানীতোলাৰ মাজত এইখিনি গেপ আছে বা লাহোৱাল চাবুৱাৰ মাজত গেপ সেই গেপবিলাকত মানে বাগান চাগান খালী এৰিয়া পায় যে তাত সিহঁতে কি কৰে একদম পূৰা ফুল ভলিউম তেনেকৈ এবাৰ পাইছিলোঁ বাটত ৰখাই মেলি গান বন্ধ কৰাইছোঁ আগত পিছত পাৰ হৈ যোৱাৰ পিছত যদিও বজাইছে নাজানো বজাব এইটো ডেফিনেটলি বজাব যোৱাবাৰো সেই BLRC থানাৰ ল'ৰাখিনিক তিনিচুকীয়াৰ ভিডিঅ' পাইছোঁ তাহাঁতৰ ভালে লাগিছে যিটো ষ্টেপ লৈছিলে এইটো কিন্তু বানপানী বুলিয়ে নহয় দেই একদম কমপ্লিটলি বেন হ'ব লাগে এই ডিজে বজোৱাৰ যিটো প্ৰথা টোকাৰী গীত বজাওক শিৱৰ আৰাধনা কৰা বেলেগ গীত আছে নহয় ভাল ধুনীয়া গীত সেইবিলাক বজাওক এই লেতেৰা অশ্লীল গীতবিলাক কিহৰ এইটো মানে মইতো ছাপোৰ্ট নকৰোঁ আৰু চকুৰ আগত আহিলে কিন্তু নাজানো আৰু কি হৈ যাব দেই মই এতিয়া কৈ থৈ দিছোঁ এই ভিডিঅ'ৰ যোগেৰে মই আজি কৈ থৈ দিছোঁ ৱাৰ্ণিং দি থৈছোঁ মই এই ছাত্ৰ সন্থাৰ যিবিলাক এই কি ভোজপুৰী নে কি ইয়াত খুলি লৈছে অসমত সেই ল'ৰাখিনিক মই আজিয়ে ৱাৰ্ণিং দি থৈছোঁ ইয়াতেই মোৰ চকুৰ আগত পৰিলে কিন্তু একদম মানে কি হৈ যাব আৰু নাজানো আৰু মই সেইটো কথা এইটো একদম টোটেলি অসমত নচলিব একদম বেন হ'ব লাগিব ডাইৰেক্ট কথা